এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এতিয়া আমাৰ সাগৰিকা আমি এতিয়া পথাৰত আহি আছোঁ নে? আমি পথাৰত আহিছোঁ। কিহৰ কাৰণে আহিছোঁ কচোন? আমি ছাগলী দিব আহিছোঁ বুলিবা। মই মানে মামাহঁতৰ ঘৰত আহিছোঁ আৰু যোৱাকালি আজি এতিয়া আমি ছাগলী দিবৰ কাৰণে আহিছোঁ। পথাৰত আহিছোঁ, ঘৰততো পথাৰত যোৱা নহয়। ইয়াতে আমি মামাহঁতৰ ঘৰত পথাৰত আহি আছোঁ। যাই আছে জেঠি আগে আগে আমি ইয়াৰ পৰা গাড়ী যাই আছোঁ আৰু বঢ়িয়াকৈ ন। ৰাতিপুৱা আহিলোঁ পথাৰত। এতিয়া সাগৰিকা হ'ল আমাৰ লগত এনেকৈ আহিলোঁ আৰু পথাৰত অহা নপৰে নহয় আহিছোঁ। মামাহঁতৰ ঘৰৰ ওচৰতে হয় মানে পথাৰ, কেনেহে আহিছোঁ ইয়াতে। এইয়া চাইডত হেৰি কৰা আছে। বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ, ভিডিঅ' দিয়া নাই। আকৌ আজি ভাবিলোঁ ভিডিঅ' এটাই বনাই দিওঁ, বনালোঁ আৰু সেইটো কাৰণে এতিয়া আহি আছোঁ ইয়াতে। ইমান ধুনীয়া লগা হৈছে ধান পকা দিনবিলাক ভাল লাগে আৰু ৰোৱা টাইমবিলাকো ভাল লাগে। এতিয়া আমি আহি আছোঁ ঘৰত, আমি গৈ আছোঁ ঘৰলৈ, মানে মামাহঁতৰ ঘৰলৈ। পথাৰৰ পৰা আহিলোঁ, ছাগলী দিয়া হ'ল আৰু কেইটামান ৰিলছো বনালোঁ এনেই আৰু। পিছত দেখাব আপোনালোকে। সাগৰিকাই কি ধুনীয়াকৈ হাই কৰি দি আছে না সাগৰিকা? তুমি কি ক'বা কোৱাচোন? গা পা ধুই মেলি ভাত পানী খাই তাৰপিছত এনেই অলপমান সাগৰিকাৰ লগত খেলিলোঁ। এতিয়া সাগৰিকাই টোপনি যাই আছে, পিছে টোপনি গ'ল, খেলি মোবাইলত ভিডিঅ' চাইছে, টোপনি গ'ল। যাৰ পাছত এতিয়া মই এনেকৈ বহি আছোঁ আৰু তাৰপিছত মানে তাই ৰখীয়া হৈ কেনে আমাৰ ঘৰত ইয়াত নাইও তেনেকুৱা সৰু সুৰা পোৱালি। এতিয়া এই কাজি লৈছোঁ, ইয়াতে আহিলে এক লওঁ, এইটো মোৰ মামাৰ নাতিনী মানে মামাৰ ল'ৰা ছোৱালী আৰু। তাৰপিছত এই আহিলে লওঁ এতিয়া নলৈ কেনে হাত চাল ল'লে মানে হাতৰ বিষ উঠি যায়। এতিয়া এনেকৈ লৈ গ'লোঁ আৰু মোক ভাগৰো লাগিছে পটককৈ লৈ থাকিলে অভ্যাস থাকে, এনেকুৱা লোৱা নহয়। আগতে সৰু ভাইটি আছিল, সি এতিয়া ডাঙৰেই হ'ল আৰু আগতে সৰুটো তাক কিমান ৰাখিলোঁ, তাৰপিছত এনেকৈ আৰু এদিন লগ পাওঁ আহিলে। সেইটো শুনি গৈ আছে এতিয়া আৰু লগ পালে সিহঁতৰ লগতে থাকোঁ অলপ। ভিডিঅ' চাই লাইক কৰি দিবি।